নমস্কাৰ প্ৰগতিলৈ স্বাগতম এখন কাজিয়া এয়া ওয়াৰ্ল্ড ওয়াৰ 1 2 নহয় এয়া হল ইন্টাৰনেটৰ কাজিয়া ইউটিউবক লৈও কাজিয়া হ'ব পাৰেনে আপুনি কেতিয়াবা ভাবিছেনে হয় ইউটিউবৰ সাবস্ক্ৰাইবাৰক লৈ কাজিয়া হৈছে আৰু এয়া কাজিয়া সৰুগুৰা নহয় এয়া হল ভাৰত আৰু পৃথিৱীক লৈ কাজিয়া কাৰ বেছি সাবস্ক্ৰাইবাৰ হ'ব পাৰে এফালে আছে আমাৰ ইণ্ডিয়াৰ চেনেল টি সিৰিজ আৰু আনফালে আছে পিউডিপাই বুলি সুইডেনৰ এটা চেনেল আৰু এই চেনেল দুটাৰ মাজত এক ডাঙৰ কাজিয়া মানে বহুত ডাঙৰ কাজিয়া এটা হৈ আছে এটা হল কি টি সিৰিজ এটা ভাৰতৰ মিউজিক কোম্পানী যিয়ে মিউজিক ৰেকৰ্ড কৰে আৰু এই টি সিৰিজ কোম্পানীটো 74 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে আনহাতে সুইডেনৰ যিটো চেনেল পিউডিপাই এই চেনেলটো 74 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে আৰু এই চেনেলটো মাত্ৰ এজন মানুহে চলায় এইজন মানুহে তাত বিভিন্ন ধৰণৰ কমেডি ভিডিও স্পোৰ্টছ ৰিলেটেড ভিডিও এইবোৰ ভিডিও দি থাকে আৰু সেই চেনেলটো 74 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে আৰু টি সিৰিজতকৈ অলপমান বেছি তো এতিয়া কি হল কি আমি ভাৰতবৰ্ষৰ মানুহবোৰ বহুত সেন্টিমেন্টাল আমি কোনোবাই কথা এটা কিবা কলে বা ভাৰতবৰ্ষক কিবা কলে আমি বহুত লাগি যাওঁ আৰু এনেকৈ হঠাতে কোনোবাই ওলাই দিলে যে টি সিৰিজক এক নম্বৰ বনাব লাগে আৰু লাগি গ'ল গোটেই ভাৰতবৰ্ষ হয় মই এজন ইণ্ডিয়ান হিচাপে ময়ো বিচাৰো ভাৰতবৰ্ষৰ চেনেল এটা এক নম্বৰত যাওক ভাৰতবৰ্ষ সদায় ওপৰত থাকক আৰু সদায় গৰ্বৰে ভাৰতবৰ্ষৰ নাম ক'ব বিচাৰো আৰু সেইবাবে বিচাৰো টি সিৰিজ আটাইতকৈ বেছি চেনেল সাবস্ক্ৰাইবাৰ থকা চেনেল হওক কিন্তু সঁচাকৈ কিমান প্ৰয়োজনীয় আপুনি ভাবেনে এই কাজিয়াবোৰ সঁচাকৈ প্ৰয়োজনীয় নে সঁচাকৈ জানো আমি ইমান লাগিব লাগে সঁচাকৈ যে গোটেই পৃথিৱী গোটেই ভাৰতবৰ্ষ লাগি আছে এই কথাবোৰক লৈ আজি মই আপোনাক কৈছো কি সত্য আপুনি কি ভাবিব লাগে প্ৰথম কথা কওক সঁচা ক'বলৈ গ'লে ইয়াত আমাৰ একো লাভেই নহয় ইয়াত অকল লাভ হ'ব টি সিৰিজ আৰু পিউডিপাই যিমানে আমি এই কাজিয়াত লিপ্ত হ'ম সিমানেই টি সিৰিজৰ ভিউজ বাঢ়িব পিউডিপাইৰ ভিউজ বাঢ়িব সাবস্ক্ৰাইবাৰ বাঢ়িব তো তেতিয়া সিহঁতৰ কি হ'ব সিহঁতৰ পইচা ইনকাম বেছি হ'ব হয় ভাৰতবৰ্ষৰ এটা চেনেল ওপৰত গ'লে ভাল লাগিব পাৰে কিন্তু ইয়াত যেনেকৈ আমাৰ কিছুমান ৰেকৰ্ড যেনেকৈ মই কৈছো হিমা দাসৰ কথা হিমা দাসে যেতিয়া এই ৰেকৰ্ড ক্ৰিয়েট কৰিছিলে যেতিয়া 400 মিটাৰত দৌৰি এখন হিষ্ট্ৰী ক্ৰিয়েট কৰি দিছিলে সেই হিষ্ট্ৰী সদায় থাকিব চিৰযুগমীয়া হৈ থাকিব ইয়াক কোনেও আৰু কেতিয়াও মুছি পেলাব নোৱাৰে হয়তো কোনোবাই হিমা দাসতকৈ বেছি ৰেকৰ্ড ভাল ৰেকৰ্ড কৰিব পাৰে কিন্তু হিমা দাসৰ নাম সদায় ল'ব বা সেই ৰেকৰ্ডটো ভঙাৰ পিছতো হিমা দাসৰ নাম ল'ব যে এটা সময়ত হিমা দাসে এনেকুৱা ৰেকৰ্ড কৰিছিলে কিন্তু ইণ্টাৰনেটৰ জগতখন একদম মিছা তাতে সকলো বস্তু সঁচা মিছা কোন মিছা সেয়া একো ভাবিবই নোৱাৰে যেতিয়া আপুনি টি সিৰিজ ওপৰত যাব এটা সময়ৰ কাৰণে আমাৰ বহুত ভাল লাগিব টি সিৰিজ গুচি গ'ল কিন্তু হঠাৎ যেতিয়া আন এটা চেনেল বেলেগ দেশৰ এটা চেনেলে টি সিৰিজক কাটি দিব তাৰ পিছত আকৌ কোনোৱে টি সিৰিজৰ নাম নলয় মই কৈছো এটা গান ইউটিউবত আটাইতকৈ ভিউজ থকা গান আছিলে গেংনাম ষ্টাইল বুলি কিন্তু কেইদিনমান আগতে ডেছপাচিটো নামৰ আন এটা গানে এই গানটোক ক্ৰছ কৰি দিয়ে এতিয়া আৰু গেংনাম ষ্টাইলৰ নাম কোনেও নলয় কোনেও নকয় যে গেংনাম ষ্টাইল আটাইতকৈ ভিউজ থকা গান আছিলে আজি মই আপোনাক কৈছো সেইকাৰণে হয়তো আপুনি জানিব পাৰে 여자 커피 한 잔에 여유를 아는 품격 있는 여자는 너만큼 따사로운 그런 선호해 커피 오빤 강남 스타일 강남 Oh no un rato mirándote Despacito quiero respirar tu cuello despacito তেনেদৰে ইণ্টাৰনেটৰ জগতত ৰেকৰ্ড কৰাটো বহুত টান নহয় হয় ডেফিনেটলি বহুত টান কিন্তু বহুত বেছি টান নহয় যে তাক কৰিবই নোৱাৰিব বা কৰিলে একদম হিষ্ট্ৰী ক্ৰিয়েট হৈ যাব ইণ্টাৰনেটত এইবোৰ আহিয়ে থাকে কোনোবা ওপৰত যাব কোনোবা তলত থাকিব আকৌ কোনোবা বেলেগ আহিব নতুন আহিব এনেকৈ চলি থাকে আৰু এইবোৰ ৰেকৰ্ডত আমি একচুৱেলি আমি লিপ্ত হ'ব নালাগে এইবোৰ কাজিয়া এতিয়া হৈছে কি এই কাজিয়াবোৰৰ সৃষ্টি কৰিছে কিছুমান ফেচবুকৰ পেজৰ এডমিনে কিছুমান ইউটিউবাৰে তো তেওঁলোকৰ হয় কি তেওঁলোকে যিমানে এই কাজিয়াবোৰ কৰিব আপোনালোকৰ মনৰ মাজত এই কাজিয়াবোৰ সোমাই পৰিব আৰু তেতিয়ালৈকে আপোনালোকে সেই পেজটো বেছিকৈ চাব সেই ভিডিঅ'টো বেছিকৈ চাব সেই ভিডিঅ'বোৰত লিপ্ত হ'ব তো তেওঁলোকৰ প্ৰফিট হয় তেওঁলোকে ইয়াৰ পৰা যেটো পইচা উপাৰ্জন কৰে সো তেওঁলোকৰ প্ৰফিট হয় কিন্তু তেওঁলোকে কৰিছে কি আপোনালোকৰ নিজৰ বিবেক মনক বিক্ৰী কৰিছে আপোনালোকৰ নিজৰ বিশ্বাসক বিক্ৰী কৰিছে আপোনালোকে তেওঁলোকে যেনেকৈ আপোনালোকক চলাই নিব খুজিছে তেনেকৈ আপোনালোক চলাই গৈ আছে আৰু মই সেই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক কি কৰে বা কি কৰিব লাগে সেই বিষয়ে ক'বলৈ বনোৱা নাই মই বনাইছো যাতে আপোনালোকে বুজি পায় কি কৰিব লাগে যাতে আপোনালোকে কথাবোৰ গম পায়
যে আচলতে কি হৈ আছে কাৰণ আপুনি সদায় নিজৰ বিবেক বা নিজৰ মনক বুজিহে কামটো কৰিব যদি আপোনাক কোনোবাই কয় যে টি সিৰিজ সাপোৰ্ট কৰক আপুনি এবাৰ ভাবি চাব যে কিয় সাপোৰ্ট কৰিব কাৰণ এনেই সাপোৰ্ট কৰি বা এনেই এটা ৰেকৰ্ড বনাই যেটোত আমাৰ একো লাভ নহয় বা যেটোত আমি দেশৰ ইমান গৌৰৱ কৰিব নোৱাৰো একো লাভ নহয় হয় টি সিৰিজ ওপৰত গলে হয়তো ভাল লাগিব কিন্তু হেয়া বহুত খন্তেকিয়া অলিম্পিকত মেডেল পোৱা বা নেশনাল গেমছত মেডেল পোৱাৰ যেটো আমাৰ সন্তোষ যেটো আমি মনত আনন্দ পাওঁ বা ইণ্ডিয়াৰ ক্ৰিকেট টিমে যেতিয়া ওয়াৰ্ল্ড কাপ জিকি আহিব যেটো আমি মনত আনন্দ পাওঁ সেই আনন্দ হয়তো টি সিৰিজ ওপৰত গলে আপোনালোকেও নাপাব আপুনি এবাৰ ভাবি চাব কথাটো মই সঁচা কৈছো নে মিছা কৈছো সেই কাৰণে মই আপোনালোকলৈ অনুৰোধ কৰিছো প্লিজ আপোনালোকে এইবোৰ কামত লিপ্ত নহব কাৰণ কোনোবাই কৈছে টি সিৰিজক সাবস্ক্ৰাইব কৰক পিউডিপাইক আনসাবস্ক্ৰাইব কৰক হেয়া আপোনাৰ মৰ্জি ইউটিউবত গুটি আপোনাৰ মৰ্জিত চলে আপুনি যাক ভাল পায় তাক সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব যেটো ভাল পোৱা চেনেল হেইটো কৰিব ইয়াত কান্ট্ৰিৰ লগত ৰিলেটেড কোনো একচুয়ালি কাণ্ড ইমান জড়িত হৈ নাথাকে হয় পিউডিপাইৰ দুই এটা ভিডিও ওলাইছে যেটো ভিডিওত ইণ্ডিয়াৰ কিছুমান কথা কৈছে যেটোত মোৰো কেতিয়াবা অকণমান লাগি গৈছে হয়তো ইণ্ডিয়াৰ কালচাৰৰ ভিতৰলৈ গৈ চাও বুলি কৈ কিছুমান কমেডি ভিডিও দিছে যিবোৰে আমাক অলপমান ঠাট্টা কৰাৰ নিচিনা হৈছে কিন্তু সেই একে পিউডিপাই চেনেলত আপুনি যদি গৈ চাই আকৌ ইণ্ডিয়ান লৰাৰ কাৰণে ফান্ড ৰেইজ কৰিছে অৰ্থাৎ পইচা বেলেগৰ পৰা লৈ ইণ্ডিয়াৰ কিছুমান চাইল্ডক কিছুমান শিশুক সাপোৰ্ট কৰিছে তেনেদৰে আৰু বহুত ভিডিও আছে সো এইবোৰ চাবলৈ গলে অকল কিছুমান ডাঙৰ ইউটিউবাৰ বা কিছুমান ডাঙৰ ফেসবুক পেজৰ এডমিনে এই গোটেই কাজিয়াখনৰ সৃষ্টি কৰি আছে যাতে আমি এটা হিংসা লৈ মানুহৰ মাজত বিয়পি পৰো কিন্তু এয়া কোনো ভাল কাম নহয় এটো বন্ধ হোৱাটো সঁচাকৈ প্ৰয়োজনীয় আৰু এইবোৰ যাতে নচলে জুনে আগত যাওক বা জুনে হওক কিবা এটা যদি ভাল কাম কৰে সেইটোৱে আমাৰ বাবে মংগল এনে কিছুমান অৰ্ডাৰকাৰী কামত পৰি আমাৰ কোনো লাভ নহব তাতকৈ হয়তো আমি অসমৰ হিমা দাস বা ইণ্ডিয়ান ক্ৰিকেট টিম বা ইণ্ডিয়ান হকি টিম এইবোৰক আমি সাপোৰ্ট কৰি উৎসাহ যোগোৱাটো আমাৰ বাবে প্ৰয়োজনীয় শেষত মই এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰো যাতে আপোনালোকে এই কথাবোৰ ভাবি চাই আপোনালোকে সুস্থিৰ মগজুৰে চিন্তা কৰে যে কথাটো কিমান সত্য কিমান ভাল কিমান বেয়া যে এই কামটোত আমি লাগি পৰিলে কিমান সুবিধা হ'ব বা কি হ'ব বা এইবোৰ অদৰকাৰী নেকি এইটোৱে মই মোৰ প্ৰগতি চেনেলৰ তৰফৰ পৰা আপোনালোকৰ এটা অনুৰোধ ৰাখিছো এনেকুৱা ধৰণৰ ভিডিও মই বনাবলৈ নিবিচাৰো যদিও কিন্তু এই টপিকটো যেহেতু বহুত পপুলাৰ হৈ আছে আৰু টপিকটো যেহেতু মানুহে বহুত মিসলিড কৰি আছে এই কাৰণে ভাবিলো এই ভিডিও বনোৱাটো প্ৰয়োজনীয় ধন্যবাদ জয় আই অসম